দৰ্শক আপোনালোকে জানেনে স্বামী স্ত্ৰীৰ সম্পৰ্ক মজবুত কেনেকৈ কৰিব পাৰি আৰু সুখী বিবাহিত জীৱনৰ ৰহস্য আপুনি মাত্ৰ 4টা কথাত স্বামী স্ত্ৰীৰ সম্পৰ্ক মজবুত কৰিব পাৰে আজি এই ভিডিঅ'টোত মই কম আপুনি আপোনাৰ বিবাহিত জীৱন কেনেকৈ সুখৰ কৰিব ভিডিঅ'টো শেষলৈকে চাই থাকিব স্বামী স্ত্ৰীৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ হলে কিছুমান কথা জনাটো অত্যন্ত জৰুৰী প্ৰথমতে আপোনাৰ বিবাহিত জীৱন সুখী কৰিবৰ বাবে কি কথা মনত ৰাখিব লাগে সেইটো জানি লওক এটা কথা জানি আপুনি সুখী হ'ব যে সফল সুখী বিবাহিত জীৱন থকা ব্যক্তিজন সকলো সময়তে মানসিক চাপৰ পৰা আঁতৰি থাকে আচাৰ্য চাণক্যই তেওঁৰ গ্ৰন্থ চাণক্য নীতিত কোৱা 4টা কথা জানিলে আপোনাৰ বৈবাহিক জীৱনৰ পৰা দুখ নাইকিয়া হ'ব আৰু আপুনি সুখী জীৱন যাপন কৰিব পাৰিব নাম্বাৰ 1 হৈছে বিশ্বাস চাণক্যই কৈছে যে স্বামী স্ত্ৰীৰ সম্পৰ্কৰ মাজত আস্থা থকাটো অতি প্ৰয়োজনীয় সেয়েহে স্বামী স্ত্ৰীৰ সম্বন্ধ মজবুত কৰিবলৈ হলে দুয়োৰে মাজত আস্থা অটুট ৰাখিব লাগিব স্বামী স্ত্ৰীৰ সম্পৰ্কৰ ওপৰত আস্থা হৈছে সম্পৰ্কৰ মজবুতিৰ এক গুৰুত্বপূৰ্ণ ভিত্তি নাম্বাৰ 2 কথা বতৰা চাণক্যই কৈছে এজন ব্যক্তিয়ে ব্যৱসায়িক বা ব্যক্তিগত দুয়োটা ক্ষেত্ৰতে কথা বতৰা মজবুতিৰে চলাব লাগে তিক্ত শব্দই ভুল বুজাবুজি সৃষ্টি কৰে নাম্বাৰ 2 কথা বতৰা আচাৰ্য চাণক্যই কৈছে এজন ব্যক্তিয়ে কেতিয়াবা বা ব্যক্তিগত দুয়োটা ক্ষেত্ৰতে কথা বতৰা সুন্দৰভাৱে চলাব লাগে কিন্তু শব্দই ভুল বুজাবুজি সৃষ্টি কৰে যিয়ে সম্পৰ্কটো টেঙা কৰি পেলায় ঠিক তেনেদৰে স্বামী স্ত্ৰীৰ সম্পৰ্ক মজবুত কৰিবলৈ হলে আন্তৰিকতাৰ প্ৰয়োজন আৰু কথা বতৰা পাতোতে সদায় ভালদৰে পাতিব লাগে নাম্বাৰ 3 সমৰ্পণৰ অনুভূতি আচাৰ্য চাণক্যৰ মতে সুখী বৈবাহিক জীৱনৰ বাবে ইজনে সিজনৰ প্ৰতি সমৰ্পণৰ অনুভূতি থকাটো অতি প্ৰয়োজনীয় স্বামী স্ত্ৰীৰ মাজত সম্পৰ্কৰ অনুভূতি থাকিলে স্বামী স্ত্ৰীৰ সম্পৰ্ক মজবুত হয় এই সম্পৰ্কই দুয়োজন মানুহক আজীৱন সংযুক্ত কৰি ৰাখে গতিকে এই সম্পৰ্কত এক নিষ্ঠাৰ অনুভূতি থকাটো অতি প্ৰয়োজনীয় যদি সমৰ্পণৰ ভাৱ নাথাকে তেন্তে সম্পৰ্কটো টেঙা হ'বলৈ আৰম্ভ কৰে স্বামী স্ত্ৰীৰ মাজৰ এইবোৰ কথাই বৈবাহিক জীৱন সুখী আৰু সমৃদ্ধিশালী কৰি তোলে নাম্বাৰ 4 সন্মান আৰু সন্মানৰ অনুভৱ চাণক্যই কৈছে যে স্বামী স্ত্ৰীৰ সম্পৰ্কত সন্মান আৰু সন্মানৰ অনুভূতি থকাটো অতি গুৰুত্বপূৰ্ণ বিষয় দুজন মানুহৰ মাজত প্ৰেম বাঢ়ি যায় কেৱল নিষ্ঠা আৰু সন্মানৰ অনুভূতিৰে স্বামী স্ত্ৰীৰ মাজত এইবোৰ কথাই বৈবাহিক জীৱন সুখী আৰু সমৃদ্ধিশালী কৰি তোলে ধন্যবাদ প্ৰিয় দৰ্শক যদি এই ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আকৌ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ